हेलो फ्रेंड्स पुनर्बार स्वागतम जनाइছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল লুনামণি হিৰালৈ। আপোনালোক সকলোৱে জানে মোৰ ছুটি শেষ হৈছে, মই আহি গৈছোঁ নিজৰ ডিউটি জইন কৰিবলৈ আৰু মই আছোঁ এতিয়া বৰ্তমান কোৱাৰেণ্টাইনত। 14 দিন কোৱাৰেণ্টাইন হ'ব, গতিকে আপোনালোকক দেখাওঁ মই কোৱাৰেণ্টাইন থকা ৰুমটো। চেণ্ডেলযোৰ খুলি থলোঁ ইয়াতে, দৰজাখন খুলি এতিয়া সোমাই যাম। এইটো চাওক, আমি তিনিজনী আহিছিলোঁ অসমৰ পৰা, গতিকে এয়া আমাৰ নগাঁৱৰে ছোৱালী। এখন মোৰ বেড, বস্তু অৱস্থা নাই। এখন হৈছে নলবাৰী এজনী ছোৱালীৰ বেড, গতিকে এই ৰুমটোতে আমি সকলোৱে থাকোঁ। এইটো হৈছে আলমাৰীটো আমি ব্যৱহাৰ কৰা নাই, কাৰণ কোনে কি ব্যৱহাৰ কৰি আছে জানো নাই। দৰজাখন বন্ধ কৰি দিওঁ, ফেনৰ ছুইচটো দি দিছোঁ, ফেনখন চলিছে এনেকৈ। তো বন্ধুসকল, এইটো ৰুমতে আমি তিনিজনী ছোৱালী, আমি তিনিজনী থাকোঁ। তিনিজনী এইটো ৰুমতে চব থকা, খোৱা বোৱা চব সকলো কৰি আছোঁ। বাথৰুম টয়লেট তলত আছে, তাত যাব লাগে। এতিয়া মোৰ লগৰকেইজনী নাই বাৰু, ব্ৰেকফাষ্ট আনিবলৈ গৈছে, মই ৰুমতে আছোঁ। গতিকে ভাবিলোঁ আপোনালোকক ৰুমটো দেখাই দিওঁ। আৰু আজি আমাৰ প্ৰথম দিন, গতিকে কেনেকুৱাকৈ যায় নাজানো, বেমাৰ হয়েই নে কি নে সেইটো গম নাপাওঁ। তথাপিতো নিজৰ ছেফটি নিজেই ৰাখিছোঁ। খোৱা বাচন বৰ্তন সকলো চাফ চিকুণ কৰি ৰাখিছোঁ, চেনিটাইজাৰ ব্যৱহাৰ কৰি আছোঁ আৰু এনি টাইম মাস্ক ব্যৱহাৰ কৰি আছোঁ, ইউজ এণ্ড থ্ৰ' ব্যৱহাৰ কৰি আছোঁ। গতিকে নিজৰ সুৰক্ষাটো ৰখাটো জৰুৰী। ডিউটি যোৱাৰ আগতে ইয়াত থাকিব লাগিব আৰু নিজৰ কোম্পানীত গৈ আমি থাকিব লাগিব 5-6 দিন, তাতো থাকে কোৱাৰেণ্টাইন কৰিব, মানে মাহটোৰ 20 দিন কোৱাৰেণ্টাইনতে যাব। তো আপোনালোকে গম পাইছে আজি মোৰ কোৱাৰেণ্টাইনৰ প্ৰথম দিন, গতিকে ব'লক আপোনালোকক দেখুৱাওঁ আজি কোৱাৰেণ্টাইনৰ প্ৰথম দিনত আমি কি কৰিলোঁ। তো বন্ধুসকল, আমি এই কোৱাৰেণ্টাইনৰ প্ৰথম দিনটোত আমি এই নিজৰ বেডসমূহ ঠিক কৰি ল'লোঁ। এয়া লগালোঁ, বেড লগালোঁ, আন্ধাৰ হৈছে সেইফালে। এয়া বেড লগালোঁ, এইখন মোৰ বেড হয় আৰু এয়া মোৰ লগৰ ছোৱালী হয় আৰু এইখনো মোৰ লগৰ ছোৱালী হয়। গতিকে প্ৰথম কামটো হ'ল চাফ চাফাই কৰি ল'লোঁ, পূৰা টাইলছ লগোৱা, পূৰা ঝাৰু মাৰি পোচা কৰি পূৰা চিকচিকীয়া কৰি ল'লোঁ। এতিয়া যাম ব্ৰেকফাষ্ট কৰিবলৈ। তাৰপিছত মই চাই থাকক আমি দিনটো আৰু কি কাম কৰোঁ। তো বন্ধুসকল, আপোনালোকক দেখাইছোঁ মোৰ কোৱাৰেণ্টাইন থকা ৰুমটো। ৰুমটো মানে কি, ৰুমটো মানে ইয়াৰ এপাৰ্টমেণ্টটো বহুত ডাঙৰ হয়। ইয়াত বহুত মানুহ আছে, কমচে কম 100মান ছোৱালী ইয়াত আছে কোৱাৰেণ্টাইনতে। আপোনালোকক এবাৰ দেখাইছোঁ ৰ'ব, বাহিৰটো দেখাইছোঁ। মই গোটেই বাহিৰলৈ নাযাওঁ বাৰু, এনেই খিৰিকীৰে দেখাম বাৰু বেলকনিটো। আনিলা এইফালে আমি তললৈ যাওঁ। এইটোৱে হৈছে বিল্ডিংটো এটাই। বন্ধুসকল, ইয়াত আমাৰ পানীৰ বিশেষ বহুত অসুবিধা হৈছে। পানীৰ কাৰণে অসুবিধা হৈছে কাৰণ য'ত ইমান 100-150 মানুহ আছে, তাত খোৱা পানী বা গা ধোৱা পানী, ইউজ কৰা পানী ইমান যোগান ধৰাটো অসম্ভৱ। তথাপিও আমি নিজৰ কাৰণে, নিজৰ সুবিধা অনুসৰি আমি এয়া বাকেট কিনি বাল্টি ভৰাই পানী ভৰাই থৈছোঁ। তাৰপিছতে খাবৰ কাৰণে এয়া বটলত, থাৰ্মাছত, টি মেকাৰত সকলোতে আমি পানী ভৰাই থৈছোঁ। তাৰোপৰি আৰু এটা ডাঙৰ কথা হৈছে আমি এই টিফিনতো খোৱা পানী জমা কৰি থৈছোঁ, যাতে পানীৰ অসুবিধা নহয়। আৰু নিজৰ সুবিধা অনুযায়ী যিকোনো কামটো কৰি ৰুমত যেতিয়া আহোঁ আমি, তেতিয়া আমি এয়া চেনিটাইজাৰ লগত ৰাখি থৈছোঁ। যেতিয়াই যাওঁ তেতিয়াই আমি এই স্প্ৰে ব্যৱহাৰ কৰোঁ। এতিয়া মই যাম এয়া ভাত আনিবলৈ, ভাত খোৱাৰ সময় হৈ গৈছে। গতিকে এয়াই সাধাৰণ এযোৰ সৰু প্লেট লৈ আহিছোঁ, তাকে এতিয়া ভাত আনিব যাম আৰু আপোনালোকে চাই থাকক। তো বন্ধুসকল, এনেকৈয়ে আমি ৰাতিৰ সাজলৈকে এনেকৈয়ে টাইমটো পাৰ কৰিলোঁ। এতিয়া যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি
তো বন্ধুসকল এনেকৈ আমি প্ৰথম দিনটো পাৰ কৰিলোঁ কোৱাৰেণ্টাইনত থকা আৰু এনেকৈ 14 দিন আৰু 13 দিন আৰু পাৰ কৰিম তাৰপাছত আমি যাম নিজৰ ডিউটি জইন কৰিবলৈ গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিব লগা ভিডিঅ'সমূহ চাবৰ কাৰণে নটিফিকেশ্যনটো পাবৰ কাৰণে আপোনালোকে বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই কৈ দিছোঁ বাই টেক কেয়াৰ